নমস্কাৰ আজি দাওৰাইজাৰ ইকো টুৰিজম সোসাইটি অৰ্থাৎ আমাৰ বগামাটি বনবস্থলীত যেটো আমাৰ বাক্সা জিলা উপায়ুক্ত মহোদয়ৰ নিৰ্দেশনা মৰ্মে আমি কেইটামান গাইডলাইনছ আৰু SOP আমি দিব বিচাৰিছোঁ আমাৰ বগামাটি বনবস্থলীত বনবস খাবলৈ অহা শ্ৰদ্ধা ৰাইজসকলক যে হয় আজি বহু বছৰ ধৰি আমি বগামাটিত বনবস্থলীখন আমি পৰ্যটকসকলৰ কাৰণে আমি সোসাইটিয়ে খুব দায়িত্ব গ্ৰহণ কৰি আছোঁ সহায় সহযোগ কৰি আছোঁ লগতে আমাৰ প্ৰশাসন বিভাগৰ পৰা আমাক বহুত সহায় সহযোগ কৰি আছে সেয়ে আমি সকলো বনবসকাৰীক আমি যাতে বগামাটিত আহিলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলৈ আমি নিদিওঁ সেয়ে আমি সকলো বনবসকাৰীক আমি যেটো আমাৰ তামুলপুৰ জিলা উপায়ুক্ত মহোদয়ে যেটো SOP কেইটামান দিছে সেইবোৰ মানি চলাৰ কাৰণে আমি শ্ৰদ্ধাৰে আহ্বান কৰিছোঁ ৰাইজসকলক যে বগামাটি বনবস্থলীত বনবসকাৰীসকলক আমি আহ্বান কৰিব বিচাৰিছোঁ যাতে প্লাষ্টিক ব্যৱহাৰ নকৰে আপোনালোকে লগত লৈ অহা সামগ্ৰীবোৰ অলাগতিয়াল সামগ্ৰীবোৰ আপোনালোকে ডাঙৰ পলিথিনত ভৰাই এক ঠাইত থৈ যাব নহ'লে লৈ যাব সেয়ে আমি অনুৰোধ কৰিছোঁ আমাৰ সুইপাৰ আছে সুইপাৰে চাফা কৰিব সেয়ে প্লাষ্টিক যাতে এটাও প্লাষ্টিক ব্যৱহাৰ নহয় সেয়ে আমি আপোনালোকক অনুৰোধ জনাইছোঁ আৰু আপোনালোকক সকলো ৰাইজকে বা পৰ্যটকসকলক আমি ডাষ্টবিন ব্যৱহাৰ কৰাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমাৰ যিহেতু ইয়াতে এলিফেণ্ট কৰিডৰ হয় যাতে নেকি প্লাষ্টিকবোৰ আমাৰ এলিফেণ্ট বা জীৱ জন্তুৰ কাৰণে কোনো ক্ষতিকাৰক নহয় সেয়ে আমি আপোনালোকক প্লাষ্টিক যাতে য'তে ত'তে পেলাই প্লাষ্টিক ব্যৱহাৰ নকৰে সেয়ে আমি আহ্বান কৰিছোঁ লগতে ইয়াতে বনবসকাৰীসকলে কোনো ধৰণৰ সাউণ্ড পলিউশ্যন কৰিব নোৱাৰিব বা সাউণ্ড ভাইব্ৰেশ্যন কৰিব নোৱাৰিব আপোনালোকে বনবস খোৱাৰ সময়ত বিভিন্ন ধৰণৰ ডাঙৰ বজোৱা বাজনা বৰ্তনবিলাক নানিব যে সাউণ্ড সিস্টেম বা DJ তেনেকুৱা আপোনালোকে নানিব আপোনালোকক আমি বনবস খোৱাৰ সময়ত সাউণ্ডটো নৰ্মেল হিচাপে ল' হিচাপে আপোনালোকক ব্যৱহাৰ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে সাউণ্ডটো কম সাউণ্ডত বজাই যাতে নেকি আপোনালোকে নিজৰ পাৰ্টিখিনি মনোৰঞ্জন কৰিব পাৰে আনৰ অসুবিধা নহয় আমাৰ জীৱ জন্তুৰ কোনো অসুবিধা নহয় সেয়ে আপোনালোকক সাউণ্ড পলিউশ্যনটো কমাবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ সাউণ্ড সিস্টেমটো আমি নিব পাৰিব বুলি আমি ক'ব পাৰিম কিন্তু উচ্চ স্বৰত বুজাব নোৱাৰিব কিয়নো ইয়াতে আমাৰ এলিফেণ্ট কৰিডৰ আৰু ৱাইল্ড লাইফ পৰে সেয়ে সাউণ্ড পলিউশ্যন হ'লে আমাৰ জীৱ জন্তুৰ অসুবিধা হৈ পৰে সেয়ে আপোনালোকক আমি সাউণ্ড পলিউশ্যন নকৰাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ ইয়াতে সুৰাপান কৰাৰ কাৰণে আমি বন্ধ কৰি দিছোঁ যিটো সুৰাপানৰ পৰাই বহুত কিছুমান ৰাস্তা ঘাটত এক্সিডেণ্ট বা বিভিন্ন ধৰণৰ ঘটনা ঘটে সেয়ে আমি পৰ্যটকসকলক যাতে ইয়াতে সুৰাপান নকৰে সেয়ে আমি আপোনালোকক অনুৰোধ জনাইছোঁ সুৰাপান বিক্ৰী আৰু সুৰাপান খোৱা আমি ইয়াতে অবৈধ হিচাপে ব্যৱহাৰ কৰাটো আমি বন্ধ কৰি দিয়া হৈছে লগতে আপোনালোকক বিনম্ৰভাৱে আৰু অনুৰোধ কৰিব বিচাৰিছোঁ যাতে নেকি পাহাৰত জংঘলত তেনেকুৱা আমাৰ প্ৰশাসন বা সোসাইটিৰ বিনা অনুমতিত যাতে নেকি কায়ো প্ৰৱেশ নকৰে কিয়নো আমাৰ এইটো ঠাই হ'ল বৰ্ণালী ৱাইল্ড লাইফ চেঞ্চুৰী বা আমাৰ জীৱ জন্তুৰ আমাৰ ঠাই হয় সেয়ে আপোনালোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু বিশেষকৈ চিৰিয়াছলি ভাবি আপোনালোকক আমি এটা মানি চলিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যে আমাৰ বগামাটি বনবস্থলীত সময়সীমা দিয়া হৈছে যিটো ৰাতিপুৱা 9টা বজাত আপুনি প্ৰৱেশ কৰিব পাৰিব আৰু আবেলি 4টা বজাৰ লগে আপুনি এই বগামাটি বনবস্থলীৰ পৰা উভতি যাব লাগিব সেয়ে আমি আমাৰ বাক্সা জিলা তামুলপুৰ জিলা উপায়ুক্ত মহোদয়ৰ নিৰ্দেশনা মৰ্মে আমি সোসাইটি আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট আমি একেলগে আপোনালোকক আজি প্ৰেছ মিট দিয়া হৈছে সেয়ে আপোনালোকক অনুৰোধ কৰিছোঁ আহক বনবস খাবলৈ আহক বগামাটিত আপোনালোকক আমি যিকোনো পৰ্যায় হ'লে আমি আপোনালোকক সহায় সহযোগ কৰিম কিন্তু আপোনালোকে আমাৰ যিটো গাইডলাইন আৰু যিখিনি SOP দিয়া হৈছে সেইবোৰ আখৰে আপোনালোকে পালন কৰি যোৱাৰ কাৰণে আমি সোসাইটিৰ পৰা আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা শ্ৰদ্ধাৰে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ধন্যবাদ।